নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে হয়তো গম পায় ভাওনা চলি আছে, মানে কৰ্মশালা সামৰণি অনুষ্ঠান দেখুৱালোঁ আপোনাৰ আগৰটো ভিডিঅ'ত। আৰু এতিয়া মানে আপোনাৰ ভাওনা আছে আজি মানে ভাওনা আপোনাৰ প্ৰথমখন ভাওনা হ'ব বৰহোলাৰ দুহলীয়া নামঘৰত। আমাৰ কৰ্মশালাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰাই প্ৰদৰ্শন কৰা হ'ব। আৰু ভাওনাখন আমাৰ সৰুসকলে কৰিছে, ভাইটি ভণ্টিসকলে। সুন্দৰ হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো অবিতা ক'ত ভাওনা আছে আজি? মই একদম গম নাপাওঁ, বৰহোলাত আছে বুলি গম পাইছোঁ। এতিয়া মানে আজি গৈ আছো ভাওনা চাবলৈ বৰহোলা। তো আপোনালোকক কি পাওঁ দেখাব আমাৰ ব্লগাৰে, তো চাই থাকক। এইফালে আমাৰ আছে বিকি, এলেক্স বিকি। দেখাব বাৰু। আৰু ইয়াৰ মুখ্য আকৰ্ষণ কোন? লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ মানে মুখ্য আকৰ্ষণ তোমাৰ আমাৰ ইয়াত বুলি নহয়, 1 তাৰিখে যোনখন ভাওনা আছে তোমাৰ। আচ্ছা, নহয় আজি ভাওনাখনৰ মুখ্য আকৰ্ষণ কোন? আজিখনৰ ন? আজিখনতো মানে অভিনয়িকাই। আচ্ছা, অভিনয়িকা কি? নাম গম নাপাওঁ নহয়। মানে গাড়ী আমাৰ ৰাস্তা চিনি নোপোৱা হ'ল হয় নাই? নয়ন কোৱা। আমি কোনডোখৰত একোৱে গম নাপাওঁ, গুগল মেপো কাম দিয়া নাই ইয়াত। নিতু দাই ক'ত সোমাই দিলেহি জানো, নিতু দাইহে জানিব ভালকৈ। অচিনাকি মেইন পথ প্ৰদৰ্শক এইজনৰ কাৰণে আমাৰ আজি এনে অৱস্থা হৈছে। আমি আহি আছোঁ, আহি মাজতে ৰাস্তা অলপ হেৰাই গ'ল, কিন্তু এতিয়া চিনি পাই গ'লোঁ আৰু বেছি দূৰ নাই। আৰু 6 কিলোমিটাৰমান গ'লে আমি আমাৰ য'ত ভাওনা হৈ আছে তাত পামগৈ আৰু মানে আমি আহি মানে আমাৰ ভাওনাৰ ইয়াৰ নামঘৰ ভাগ পাই গ'লোহি। আৰু এইভাগে ভাগ নামঘৰ, আৰু ইয়াতে আজি আমাৰ ফাৰ্ষ্ট ভাওনাখন হ'ব। আৰু ফাইনেলি ইয়াত পালোহি। বাইক থ'বলৈ কাৰণে মানে জেগা বিচাৰি থকা হৈছে। বৰষুণ দি দিয়াৰ কাৰণে, যদিও মানে 7 বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, বৰষুণ দিয়াৰ কাৰণে অলপ দেৰি হৈ গ'ল। এতিয়া আপোনাৰ 8:30 বাজিলে। আৰু কি গাইছা তুমি? এয়া আমাৰ ইন্দ্ৰ আমাৰ মানে ৰেডি হৈছে। আৰু আমাৰ 4 হিতৰ, তোমাৰ নামটো কি আছিলে? আমাৰ কফিবোৰ ৰেডি হৈছে। ৰেডি নে? ৰেডি। এয়া এইফালে চাই দিয়া, ঘূৰি দিয়া, অকল ঘূৰি দিয়া। নাৰদ ভাইটি ৰেডি হৈছে আৰু দেই। কেনেকুৱা অনুভৱ, কেনেকুৱা? গৰম উঠিছে নাই তোমাৰ? এয়া আমাৰ জয়, তোমাৰ নামটো কি আছিলে? গাইজ, এয়া আমাৰ পাৰ্থ ৰেডি হৈছে। কেনেকুৱা লাগিছে পাৰ্থ? ইয়াতে পাৰ্থই আমাৰ মানে ঘৰত মেকআপ লৈ আহিছে। বহুত গৰম, ঘামি গোটেইটো। আৰু অৱস্থা নাই। বিষ্ণু ওলাইছে। আৰু
ভাওনা আমাৰ চলি আছে মই মানে অলপ পাছফালে আহিছোঁ মানে আপোনাৰ য'ত মানে আমাৰ ভাৱৰীয়াসকল আছে তাত অকণমান চাবলৈ আহিছোঁ এইফালে আমাৰ কফিকো আছে এয়া আমাৰ কফিকো বহি আছে পূৰা গৰম একদম মানে গৰমত থাকিব পৰা নাই তো কেনেকুৱা এয়া আমাৰ কফিকোৱে আজি ফালি দিছে দুটা চিন গ'ল দুটা চিন যোৱা নাই জানো এটা গৈছে একদম পূৰা ফালি দিছে আৰু এতিয়া কিমান দেৰি পিছত আছে আৰু চিন আছে বাৰু বহুত কমা আৰু কেনেকুৱা ভাল লাগিছে কেইকোট আছে আমাৰ ধুনীয়া ল'ৰাটো চানি ভাওনা চাবলৈ আহিছে বহুত দূৰ কষ্ট কৰি আহিছে তেওঁ মাজতে ৰাস্তা হেৰাই গ'ল আপোনালোকে ৰাইজে দেখিছে এইফালে আমাৰ এইজন প্ৰীতম দা আমাৰ ডাঙৰ নিসিংহমৰাৰীখনৰ কৃষ্ণ ছোৱালীখিনিয়ে বৰ ধুনীয়া ভাওনা কৰিছে একদম চাই মানে ইমানেই ভাল লাগিছে মই একেবাৰে যাবই পৰা নাই একদম মানে ৰাতিপুৱালৈকে থাকিব ইমানেই ভাল লাগিছে পানী পিয়াহ লাগিছে পানী অলপ খাই লওঁ আৰু বিকিয়ে অকলে অকলে খাই আছেহি তেওঁ বোলে মাতিব লাগে খবৰ নাই এতিয়া মুখখন নুকুৱাইছে ভোক লাগিছে কেইটামান খাই লওঁ মানে ভাত দিছে আপোনাৰ এইফালে আমাৰ প্ৰীতম দা বহিছে আৰু খাবলৈ আৰু এইফালে আমাৰ নিকি আমাৰ দিতি গাইছে একদম পূৰা ফালি দিলে আৰু আজি তো বন্ধুসকল এনেদৰে আৰু আজি আমাৰ ভাওনাখন শেষ হ'ল আৰু যিমান পাৰোঁ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাই বাই কাইলৈ নিশ্চয় লগ পাম গাইজ ভাওনাৰ পৰা আহিলোঁ এতিয়া আহি পেলাই মানে মই ঘৰলৈ যোৱা নাই ইয়াৰ নিতু দাহঁতৰ ঘৰতে থাকিম আৰু আজি ৰাতিটো আৰু ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' আহি আছে ভাওনাৰ ভিডিঅ' আৰু দি থাকিম আজিলৈ বাই বাই